হেল্ল' ভিউৱাৰ আকৌ গ'ল আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আৰু আজি আমি যাব ওলাইছোঁ মানে মাধৱ মন্দিৰত। আজি হৈছে শাওণৰ মাহৰ প্ৰথমটো সোমবাৰ মানে পালিছোঁ আমি পালিলে আৰু ধুনীয়াকৈ মাধৱ মন্দিৰত এটা সেই মহাদেৱৰ মন্দিৰ আছে তাত যাব ওলাইছোঁ। আৰু মাধৱ মন্দিৰত আহিলে মানে ইয়াত ধুনীয়াকৈ ভৰি ধুই ল'ব লাগে, ধুই লৈ কিনে ধুনীয়াকৈ দৰ্শন কৰিব লাগে। আৰু ইফালে আছে আমাৰ মমী আৰু মমী বাইদেউ আপোনালোকে চিনিয়ে পায়, মোৰ বা হয় খুৰীমাৰ জীয়েক। আৰু আছে ইফালে আমাৰ মাৰ জীয়েক মানে কৰিশ্মা মাকৰ জীয়েক, তাইকো লৈ যাওঁ। কৰিশ্মাতে যাব নোৱাৰে মানে তাক ঢুকাৰ কাৰণে এবছৰ হোৱা নাই কাৰণে যাব নোৱাৰে, ভাবিছোঁ তাইক মোৰ লগতে লৈ যাওঁ। আৰু ইফালে ধুনীয়াকৈ চাকি বন্তি দিলোঁ, দি কিনে ইফালে ধুনীয়াকৈ গাখীৰ ঢালিলোঁ আৰু ইফালে পানী ঢালিলোঁ। আৰু আপোনালোকে সকলোৱে আহিব আমাৰ মাধৱ মন্দিৰৰ হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ, এইটো বহুত ডাঙৰ মন্দিৰ, আপোনালোকে সকলোৱে আহিব। আৰু যাই ভালেই লাগিল, ইফালে ধুনীয়াকৈ চাকি বন্তি ধুনীয়াকৈ দিলোঁ আৰু ইফালে ধুনীয়াকৈ মাধৱত গ'লোঁ, যাই কিনে তাতো ধুনীয়াকৈ সেৱা চেৱা কৰিলোঁ। আৰু আজি মানুহ বহুত হৈছে, বহুত মানুহ আহিছে আৰু শাওণৰ প্ৰথমটো সোমবাৰ নে সেইকাৰণে বহুত মানুহ হৈছে। আৰু ইফালে ধুনীয়াকৈ ভোগো দিব পাৰি, আপোনালোকে যদি ভোগ দিয়ে ধুনীয়াকৈ ইয়াত বামুণক সুধি ল'ব পাৰে আৰু পইচা দিও কিনে কিবা ভোগ খাব পাৰি কিনি কিনে, কিন্তু আমি ভোগ খোৱা নাই। ধুনীয়াকৈ চাকি বন্তি দি কিনে ধুনীয়াকৈ অকণমান ফুৰি কিনে ফটো চটো উঠি কিনে ধুনীয়াকৈ আমি ঘৰত আহিলোঁ। আৰু ইফালে মানুহ লাইন বতি আছে, আজি বহুত মানুহ হৈছে তাৰমানে। আৰু ইফালে এইবিলাক মানে ভিডিঅ' কৰিছে আমাৰ মাৰ জীয়েকে মানে ভিডিঅ' কৰিছে, তাইক আইটি বুলি মাতো। আৰু এইটো কি ধুনীয়া এটা সেউজীয়া পৰিৱেশ আৰু বহুত ধুনীয়া লাগে, সকলোৱে যাব। আৰু কিনদিনা গৰম বহুত আছিল, গৰমৰ কাৰণে মানে অকণমান ভিডিঅ' বেছি দেখাব নোৱাৰিলোঁ। আৰু বহুত সময় থকাৰ পাছত আমাৰ ঘৰত যাবলৈ হ'ল। আৰু ইফালে ধুনীয়াকৈ দোকান চোকানবিলাক দিছে মনোহাৰী। আৰু আপোনালোকে সোমবাৰ পাৰিছে নে ক'ব শাওণৰ মাহত। আৰু কিছুমানে মাছ মাংস নাখায়, যোনে যেনেকৈ পাৰে আৰু সেনেকৈ পালে। আৰু আজি ভিডিঅ'টো এখানি আছিলোঁ, যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকে যদি ফেচবুক পেজত চাই আছে সকলোৱে ফ'ল' কৰি দিব আৰু মোক সকলোৱে মৰম চেনেহ দিব বুলি আশা কৰিলোঁ। আৰু নতুন এটা ভিডিঅ'ৰ সৈতে